নমস্কাৰ মই জয়ন্ত কুমাৰ কলিতা দৰিদ্ৰ হৈ থকাটো কোনো অপৰাধ নহয় কাৰণ আপুনি যিমানে ধনী নহওক কিয় মৃত্যুৰ পিছত এই ধন সম্পত্তিবিলাক আপুনি ওপৰলৈ লৈ যাব নোৱাৰে যদিহে আপুনি জীৱনত ধন সম্পত্তি সফলতা বা সুখৰ পৰা আঁতৰত থাকিব বিচাৰিছে এই ভিডিঅ'টো আপোনাৰ বাবে মই ইয়াত এই ভিডিঅ'টোত কেইটামান উপায় আগবঢ়াব বিচাৰিছো যেটোৰ দ্বাৰা আপোনালোকে সদায় দৰিদ্ৰ হৈ থাকিব পাৰিব প্ৰথম উপায় ৰাতিপুৱা সদায় দেৰিকৈ উঠিব সোনকালে উঠি কি কৰিব কাৰণ আপুনি কৰবাত নিশ্চয় শুনিছে যে পেপাৰ দিয়া লৰাজনো দেৰিকৈ উঠে গতে তাৰনো ক'ত উন্নতি হৈছে গতিকে যিমান দেৰিলৈকে পাৰে শুই থাকিব দ্বিতীয়তে আপোনালোকে সদায় উপাৰ্জন যিমান কৰে তাতকৈ অধিক আপোনালোকে খৰচ কৰিব তৃতীয়তে সদায় ঋণৰ লগত আপোনালোকে বন্ধুত্ব কৰিব দোকানত বাকি খোৱা অভ্যাস আপোনালোকে গঢ়ি তুলিব যিমান লাগে সিমান ঋণ লওক যিমান লাগে সিমান দোকানৰ পৰা বাকি বস্তু আনক চতুৰ্থতে যিসকল ছাত্ৰ-ছাত্ৰী পঢ়া শুনাৰ সময়ত মনোযোগ নিদিব পাৰিলে পঢ়া শুনাৰ সময়ত মাজে মাজে ৰীল চাওক বন্ধু বান্ধৱীক মেছেজ বিলাক পঠিয়াওক ঠিক এদৰে অফিসত যিয়ে চাকৰি কৰি আছে বা কিবা দায়িত্বত আছে আপোনালোকৰ কামবিলাক ভালকে নকৰিব অফিসৰ মাজতে ধাই ধেমালি কৰি থাকক বেলেগৰ বদনাম কৰি থাকক ঠিক আছে যাতে আপোনাক কামৰ পৰা উলিয়াই দিয়ে আপুনি যাতে সুন্দৰভাৱে দৰিদ্ৰতা জীৱন এটা পাব পাৰে পঞ্চমতে কেতিয়াও ইতিবাচক চিন্তা নকৰিব কোনোবা যদি কিবা ভাল সুযোগ দিছে আপোনালোকক বা কিবা ভাল কথা কৈছে আপোনালোকে সন্দেহৰ চকুৰে চাবলৈ আপোনালোকে আৰম্ভ কৰক ষষ্ঠতে বৰ্তমানৰ যিবিলাক আমাৰ সময় আছে বৰ্তমান সময়টোক আপোনালোকে বেয়া কৰিব পাৰিলে ভৱিষ্যতটো আপোনালোকৰ ভাল হ'ব মানে বেয়া হ'ব আপোনালোকে বিচৰা ধৰণে গতিকে অতীতৰ কথাবিলাক বা বেলেগৰ দোষবিলাক খুচৰি থাকি বৰ্তমানৰ সময়টো আপোনালোকে বেয়া কৰিবলৈ চেষ্টা কৰক সপ্তমতে সদায় ভাবক মই এটা মস্ত গাধ মোৰ ভাগ্য বেয়া মই কেতিয়াও সফল হ'ব নোৱাৰো এইকেইটা দিনত আপোনালোকে যিমান পাৰে জব কৰিব যাতে আপোনাৰ আত্মবিশ্বাসটো কেতিয়াও বৃদ্ধি নহয় আপুনি যাতে বিফল হৈ থাকিব পাৰে অষ্টমতে মনলৈ যদি কেতিয়াবা কিবা ব্যৱসায় কৰাৰ কথা চিন্তা আহিছে বা উপাৰ্জনৰ কিবা নতুন পথ আপোনালোকে পাইছে এইবিলাকৰ পৰা সদায় আঁতৰি থাকিব নৱমতে জীৱন আৰু জীৱিকা উন্নয়নৰ কাৰণে আমাৰ কিছুমান প্ৰশিক্ষণৰ প্ৰয়োজন হয় আপোনালোকে যদি কোনোবা এনেকুৱা প্ৰশিক্ষণৰ কথা কৈছে এইবিলাকৰ পৰা সদায় আঁতৰত থাকিব দূৰত থাকিব যদি কোনোবা অফাৰ দিছে তেওঁ গালি চালি পাৰিব আৰু দশমত শেষ উপায়টো ক'ব বিচাৰিছো জীৱনত আপোনালোকে কাকো না নকব কোনোবা যদি কৈছে বল অমুকত পাৰ্টি আছে খাবলৈ যাওঁ যাব কোনোবা যদি কৈছে যে অমুকত ফুৰিব যাওঁ বল যতে যি ক'ব আপোনালোকে সকলোকে ইয়েস কৰক হ'ব যাব আৰু চাওক নিৰ্বাচনৰ সময় নেতাবিলাকে কেম্পেইনিংৰ কাৰণে লৈ যাব ৰাতি মদ মাংসও খুৱাব আপোনালোকে না নকবই কাৰণ কিয় না ক'লে আপোনাৰ লছ হ'ব গতিকে আপুনি কেতিয়াও জীৱনত না নকব মই যিকেইটা কথা ক'লো এইবিলাক অভ্যাস যদি আপুনি কৰে তেতিয়াহ'লে আপোনাৰ জীৱনটো আপুনি দৰিদ্ৰতাৰে পাৰ কৰিব পাৰিব আৰু যদি আপুনি ভাবে নাই মোৰ জীৱনটো মই ভাল কৰিব লাগিল তেতিয়াহ'লে মই যিকেইটা ইয়াতে অভ্যাস কৈছো যিকেইটা আচৰণৰ কথা কৈছো তো এইবিলাকৰ পৰা আপোনালোকে আঁতৰি থাকিব তো জীৱনটো আপোনাৰ ভগৱান আল্লাহ ঈশ্বৰে সকলোকে 24 ঘণ্টা দিছে আপুনি জীৱনটো কেনেকৈ পাৰ কৰে সেইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব গতিকে আপুনি আপোনাৰ জীৱনটো ভালদৰে পাৰ কৰিব বিচাৰিছে নে বেয়াদৰে পাৰ কৰিব বিচাৰিছে আপোনালোকৰ সিদ্ধান্ত পাৰিলে কমেন্টত আপোনালোকে লিখিব নমস্কাৰ